السلام عليكم ورحمة الله وبركاته. أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. الحمد لله رب العالمين. الصلاة والسلام على أشرف المرسلين وعلى آله وصحبه أجمعين. أما بعد. এম অফ লাইফ লৈ সকলক স্বাগতম। নামাজ ইবাদতৰ আসলৰ প্ৰথম এপিসোডত আজি আমি আলোচনা কৰিম তহাৰাত। তো আমি সকলে জানো যে নামাজ শুদ্ধ হওয়ার কারণে বা বেলেগ বেলেগ ইবাদত শুদ্ধ হওয়ার কারণে আমি পাক হওয়া জরুরি। মানে পাক যদি আমি নহওঁ তেনেহ'লে ইবাদত শুদ্ধ নহয় আৰু আল্লাহ তাআলাই সেই ইবাদত কবুল নকৰে। তো আল্লাহ তাআলাই কোরআনত তহারাতৰ বিষয়ে কৈছে যে ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিনা ওয়া ইউহিব্বুল মুতাতাহহিরিন। ইয়াৰ অৰ্থ হৈছে যে নিশ্চয় আল্লাহ তাআলাই সেইসকল মানুহক ভাল পায় যিজনে তওবা কৰে আৰু সেইসকল মানুহক ভাল পায় যিজনে তহাৰাত হাসিল কৰে, মানে সকলো সময়ত পাক থাকে, ওজুৰ ওপৰত থাকে। মানে ধৰি লোৱা হ'ল আমি উজু কৰোঁ, নামাজ পঢ়াৰ কাৰণে উজু কৰোঁ। বহুতে মানুহে কি কৰে, খালি একমাত্ৰ নামাজ পঢ়াৰ কাৰণে উজু কৰে। কিন্তু আচলতে আমি এনেকুৱা কৰিব লাগে যে আমি সকলো সময়ত আমি চেষ্টা কৰিম যে সকলো সময়ত আমি উজু থাকাৰ কাৰণে চেষ্টা কৰিম। মানে যদি কিবা কাৰণত যদি আমাৰ উজু ভংগ হৈ যায় তেনেহ'লে আমি উজু কৰি আহিম। তো নবী সাল্লাল্লাহু আলাইহি সাল্লামে আৰু এটা হাদিছত কৈছে যে আত-তুহুৰু শাত্ৰুল ঈমান, মানে ইমানৰ আধা অংশ হৈছে পাক থকা। তো আমি যদি এইটো কোৱাৰ কাৰণ হ'ল যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে ইমানৰ আধা অংশ পাক থকা বুলি কোৱাৰ কাৰণ হৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লাম উম্মতক নবী সাল্লাল্লাহু আলাইহি সাল্লামে ক'বলৈ বিচাৰিছে যে তোমালোকে পাক থাকা। কাৰণ আমাৰ মাথাত বহুত ধৰণৰ বেয়া বেয়া বস্তু আহি থাকিব, শয়তানে আমাক বেয়া ৰাস্তাত লৈ যাব। কিন্তু আমি যদি সকলো সময়ত পাক থাকোঁ তেনেহ'লে আমাৰ লগত ফেৰেস্তাসকল থাকিব আৰু আমি ভাল ভাল কাম কৰিব পাৰিম। সেইকাৰণে আমি সকলোৱে পাক থকাৰ কাৰণে চেষ্টা কৰিম। তো আজি আমি আপোনালোকক নামাজৰ বিষয়ে, মানে কেনেকৈ উজু কৰিব লাগে, কেনেকৈ পাক থাকিব লাগে, কোন কোন পানী দি উজু কৰিলে শুদ্ধ হ'ব, কি পানীৰ কেইটা ভাগ, ইয়াৰ বিষয়ে আমি আপোনালোকৰ কাৰণে আলোচনা কৰিম। তো নবী সাল্লাল্লাহু আলাইহি সাল্লাম আৰু এটা হাদিছত কৈছে যে মিফতাহুল জান্নাহ আছ-সালাত ওয়া মিফতাহুস সালাতি আত-তুহুৰ। মানে আমি যদি জান্নাতত যাব বিচাৰোঁ, মানে জান্নাতত যাব বিচাৰোঁ তেনেহ'লে জান্নাতত এটা তলা আছে। তেনেহ'লে আমি সকলোৱে জানো যে তলা খোলাৰ কাৰণে এটা চাবি লাগে। তো সেই চাবি হ'ল নামাজ। এতিয়া নামাজটো সকলোৱে নাপায়। তো নামাজ পোৱাৰ কাৰণে কি কৰিব লাগিব? তহাৰাত হাসিল কৰিব লাগিব। মানে আমি পাক হ'লেহে নামাজ পঢ়িলেহে আল্লাহ কবুল কৰিব। আমি যদি পাক নাথাকোঁ, আমি যদি নাপাক থাকোঁ, এই নাপাকৰ অৱস্থাত যদি আমি নামাজ পঢ়োঁ আল্লাহ তাআলাই তো কবুল নকৰে। তো সেইকাৰণে আমি পাক থাকিব লাগিব। তো সেইকাৰণে কৈছে যে নামাজৰ চাবি হ'ল পাক থকা আৰু জান্নাতৰ চাবি হ'ল নামাজ। তো আমি জান্নাতৰ চাবি বিচাৰিবলৈ যদি যাওঁ তেনেহ'লে নামাজৰ চাবি বিচাৰিব লাগিব, মানে পাক থাকিব লাগিব। তো আমি যদি তহাৰাতৰ বিষয়ে আমি কওঁ তেনেহ'লে শৰীয়তৰ হিচাপে তহাৰাত দুটা বস্তুৰ পৰা নাই, দুই ধৰণৰ পৰা আমি পাক হ'ব লাগিব। এটা হ'ল হাদাস, মানে সৰু সৰু যে এনেকুৱা বস্তু যি বস্তু আমি যদি উজু কৰোঁ তেনেহ'লে তাৰ পৰা আমি পাক হৈ যাম। আৰু দুই নম্বৰ হ'ল যে নাজাসাত, মানে এনেকুৱা বস্তু যি বস্তু যদি আমাৰ শৰীৰত লাগে বা আমাৰ কাপোৰত লাগে তেনেহ'লে সেই বস্তুটো তাৰ পৰা পেলাই দিখিনি দূৰ কৰাৰ পিছত সেইটো ধুব লাগিব, তাৰপিছতে আমি পাক হ'ব পাৰিম। তো দুই ধৰণে আপোনালোকে নিশ্চয় জানিছে। তো যেনেকৈ মই কৈছোঁ যে হাদাছৰ পৰা যদি আমি পাক হ'বলৈ খোজোঁ তেনেহ'লে আমি উজু বা গোসল কৰি আমি পাক হ'ব পাৰিম, বা কেতিয়াবা যদি পানী যদি নাপাওঁ তেনেহ'লে তায়াম্মুম কৰি পাক হ'ব পাৰিম। এতিয়া আপোনালোকে প্ৰশ্ন হ'ব পাৰে যে তায়াম্মুম কি? ইনশাল্লাহ মই পিছত আপোনালোকক কৈ দিম তায়াম্মুম কেনেকুৱা কৰিব লাগে আৰু কোন সময়ত তায়াম্মুম কৰা জায়েজ সেইটো মই পিছত কৈ দিম। এতিয়া হ'ল যে নাজাসাতৰ পৰা আমি কেনেকুৱা পাক হাসিল কৰিম। তো নাজাসাতৰ পৰা আমি পাক হাসিল কৰাৰ কাৰণে সৰ্বপ্ৰথমে যি বস্তু আমাৰ শৰীৰত বা আমাৰ কাপোৰত লাগিছে সেই বস্তুটো কাপোৰৰ পৰা দূৰ কৰি দিব লাগিব, মানে সৰ্বপ্ৰথমে সেই বস্তুটো পেলাই দিব লাগিব। তাৰপিছত যি বস্তু তহাৰাত
পাক কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ যেনেকুৱা পানী বা পাক মাটি বা পাথৰ এনেকুৱা যিবিলাক বস্তু আছে যিবিলাক বস্তুৰ দ্বাৰা আমি তহাৰাত হাসিল কৰিব পাৰোঁ সেইবিলাক বস্তুৰে তাৰপিছত ধুব লাগিব বা সেইটো জায়গা পাক কৰিব লাগিব এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে কোন কোন পানী দিয়ে আমি তহাৰাত হাসিল কৰিব পাৰিম তো তহারাত হাসিল করার কারণে সর্বপ্রথম বা ভাল পানী হল আল মাউল মুতলাক মাউল মুতলাক হৈছে সেই পানী যি পানী মানে আল্লাহ তালাই যে পানী বনাইছে সেই পানী বনাৰ সময়ত তাৰ যি যি সিফাত আছে সেই সিফাতত সি বাকী আছে আৰু তাৰ লগত বেয়া নাজাসাত বেয়া বস্তু মিহল হোৱা নাই বা তাৰ লগত বেলেগ পাক বস্তু যেনেকুৱা আটা সেইবিলাক যদি বেছি যদি মিলি যায় তেনেহ'লে তথাপিও সেইটো পানী দি উজু কৰা মানে মাকৰু কেতিয়াবা সেইটো পিছত মই কৈ দিম তো মাউল মুতলাক কি মানে ভাল পানী যি পানী কোনো নাজাসাত নাই কোনো বেয়া বস্তু মিল হোৱা নাই তো এতিয়া মাউল মুতলাকত আমি বহুত ধৰণৰ ভাগ আছে যেনেকুৱা মাউ সামাই यानी বৰষুণৰ পানী সেইটো মাউল মুতলাক মানে সেইটো পাক পানী বা কুৱাৰ পানী বা সাগৰৰ পানী বা নদীৰ পানী বা যে ঝৰ্ণা আছে ঝৰ্ণাৰ পানী বা বৰফৰ পৰা যিবিলাক পানী যে গলি আহে সেইবিলাক পানী পাক তো এতিয়া যে মই আপোনালোকক যিকেইটা পানীৰ ভাগ ক'লোঁ সকলো পানী মাউল মুতলাকত আহিব মানে সেইবিলাক পানীৰে আমি উজু বা গোসল কৰিব পাৰিম আৰু কৰিলে শুদ্ধ হ'ব মানে সকলোতকৈ ভাল পানী মাউল মুতলাকত এতিয়া আমি আপোনালোকক কম যে পানীৰ কেইটা কিসম মানে পানীৰ 5টা কিসম আছে সেই পানীৰ 5টা ভাগ কৰিছে সেই ভাগৰ বিষয়ে আপোনালোকক কৈ যাম তো সৰ্বপ্ৰথম ভাগ হ'ল যে তাহিৰুন মুতাহিৰুন গায়ৰু মাকৰুহিন মানে মই আপোনালোকক ফিকুল মুয়াসসিৰৰ হিচাপত কৈ আছোঁ যে সৰ্বপ্ৰথম ভাগ হ'ল এনেকুৱা পানী যি পানী পাক আৰু সেই পানীৰে আমি যদি কিবা বস্তু যদি পাক কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেহ'লে সেই বস্তু পাক হ'ব কিন্তু মাকৰু নহয় প্ৰথম ভাগটো কি যি পানী পাক আৰু সেই পানী ব্যৱহাৰ কৰি বেলেগ বস্তু পাক কৰিব পাৰিম কিন্তু মাকৰু নহয় তো সেইটো সেই পানী হ'ল মাউল মুতলাক আগত যে মই কৈ দিলোঁ মাউল মুতলাক কি মাউল মুতলাক হলো প্ৰথম ভাগত আহিব এটা 2 নম্বৰ ভাগ হ'ল যে তাহিৰুন মুতাহিৰুন মাকৰুহুন মানে এনেকুৱা পানী যি পানী পাক কিন্তু সেই পানী ব্যৱহাৰ কৰি আমি বেলেগ সেই পানী ব্যৱহাৰ কৰি যদি কিবা এটা বস্তু যদি পাক কৰাৰ কাৰণে বিচাৰোঁ তেনেহ'লে পাক হ'ব কিন্তু মাকৰু মানে যদি এনেকুৱা পানী যদি আমাৰ ওচৰত যদি মাউল মুতলাক থাকে তেনেহ'লে আমি এই 2 নম্বৰ ভাগৰ পানী ব্যৱহাৰ নকৰিম মাউল মুতলাক ব্যৱহাৰ কৰা ভাল এটা ধৰিলে হ'ল আপোনাৰ ওচৰত মাউল মুতলাক নাই তেনেহ'লে আপুনি যদি 2 নম্বৰ ভাগৰ যিটো পানী সেই পানী যদি আপুনি ব্যৱহাৰ কৰে তেনেহ'লে একো নহয় কিন্তু মাকৰু তো 2 নম্বৰ ভাগৰ পানীৰ ভাগত আহিব এনেকুৱা পানী যি পানী কোনো মেকুৰী বা কোনো কুকুৰা বা এনেকুৱা চৰাই সেইবিলাক যদি তাৰ পৰা যদি অলপ পানী খাই পেলায় যদি পানী তাৰ পৰা যদি পান কৰি পেলায় তেনেহ'লে সেই পানী যে থাকিব সেইটো হ'ল 2 নম্বৰ ভাগত আহিব তো সেই পানীৰে উজু কৰা মাকৰু মানে গোসল কৰা মাকৰু কিন্তু তাৰ বাহিৰে যদি ধৰিলে হ'ল এনে মাউল মুতলাক নাই তেনেহ'লে আমি সেই পানী ব্যৱহাৰ কৰিব পাৰিম কিন্তু মাকৰু এটা 3 নম্বৰ ভাগ হ'ল যে তাহিৰুন ওয়ালাকিন ওয়াকা শাক্কু ফি কাউনিহি মুতাহিরা মানে এনেকুৱা পানী যি পানী পাক কিন্তু সেই পানী ব্যৱহাৰ কৰি আমি তহাৰাত হাসিল কৰিব পাৰিম কিন্তু তহাৰাত হাসিল কৰিলে শুদ্ধ হ'বনে নাই তাতে ডাউট আছে মানে পানীটো পাক কিন্তু সেই পানী ব্যৱহাৰ কৰি যদি আমি যদি কিবা তহাৰাত হাসিল কৰাৰ কাৰণে যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইটো শুদ্ধ হ'বনে নাই তাতে ডাউট আছে মানে ইয়াৰ আমাৰ যদি 2 নম্বৰ ভাগৰ যদি পানী থাকে তেনেহ'লে আমি সেই পানী ব্যৱহাৰ কৰিম 3 নম্বৰ ভাগৰ পানী ব্যৱহাৰ নকৰিম তো 3 নম্বৰত আহিব যে সেই পানী যি পানীৰ পৰা কোনো এটা গাধ যদি পান কৰি থাকে মানে এটা
থালিত পানী আছে বা বাল্টিত পানী আছে তাৰ পৰা কোনো এটা গাদা যদি পান কৰে তেনেহ'লে সেই পানীটো 3 নম্বৰ ভাগত আহিব মানে পানীটো পাক কিন্তু এই পানী ব্যৱহাৰ কৰি আমি তহৰত হাসিল কৰিব পাৰিম নে নাই তাতে ডাউট আছে তো এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে এতিয়াতো আমাৰ ডাউট আছে পাক হ'ব নে নাই তেনেহ'লে আমি ব্যৱহাৰ কৰিব পাৰোঁ নকৰিব পাৰোঁ কাৰণ ডাউট আছে পাক হ'ব নে নাই আসলতে এনেকুৱা নহয় আপোনালোকে ফিকাল মুয়াসসাৰত কৈছে যে এনেকুৱা যদি পানী থাকে তেনেহ'লে আপোনালোকে দুটা কাম কৰিব লাগিব কি সেই পানীৰে উজু কৰিব লাগিব আৰু তাৰ পিছত তায়াম্মুম কৰিব লাগিব মানে আপোনালোকৰ ওচৰত যে 3 নম্বৰ ভাগত যদি পানী আছে সেই পানীৰে আপোনালোকে উজু কৰিব ঠিক আছে উজু কৰাৰ পিছত তায়াম্মুম কৰিব এতিয়া আপোনাৰ প্ৰশ্ন হ'ব পাৰে যে আগতে উজু কৰিম না আগতে তায়াম্মুম কৰিম সেইটো আপোনালোকৰ চইচ আপোনালোকে যদি ইচ্ছা কৰে তায়াম্মুম আগত কৰিব আৰু যদি ইচ্ছা কৰে উজু আগত কৰিব কিন্তু একে সমান একে যেটো বস্তু আগত কৰে সমানেই হৈ যাব তো আৰু 4 নম্বৰ কিসম হ'ল তাহিৰুন গায়রু মুতাহহিরিন মানে এনেকুৱা পানী যি পানী পাক কিন্তু সেই পানী ব্যৱহাৰ কৰি আমি বেলেগ বস্তুত পাক কৰিব নোৱাৰিম তো সেই পানীত আহিব যে মাউল মুস্তামাল এতিয়া আপোনালোকৰ ডাউট হ'ব পাৰে প্ৰশ্ন হ'ব পাৰে যে মাউল মুস্তামাল কি তো মাউল মুস্তামাল এনেকুৱা পানী যি পানী আমি উজু কৰাৰ কাৰণে বা গোসল কৰাৰ কাৰণে এবাৰ ব্যৱহাৰ কৰিছোঁ মানে এনেকুৱা পানী যি পানী আমি এবাৰ যদি গোসল কৰাৰ কাৰণে বা উজু কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেহ'লে সেই পানীটো মাউল মুস্তামাল বুলি কয় মানে সেই পানীটো এবাৰ ব্যৱহাৰ হৈ গৈছে তো পানীটো পাক কিন্তু সেই পানী ব্যৱহাৰ কৰি আমি বেলেগ বস্তু পাক কৰিব নোৱাৰিম তো এনেকুৱা মানুহ ধৰি লোৱা হ'লে এজনে কোৰআন শিক্ষাৰ কাৰণে মানে কোৰআন শিক্ষাৰ কাৰণে বা গৰমৰ দিন ঠাণ্ডা পোৱাৰ কাৰণে যদি উজু কৰে তেনেহ'লে সেই পানী মাউল মুস্তামাল নহয় মানে মাউল মুস্তামাল সেই পানীক নকয় তো কিন্তু এনেকুৱা এজন মানুহ যিজন মুহদিছ মই যে আগতে কৈছিলোঁ মুহদিছ হাদাছৰ পৰা উজু কৰি মানে এনেকুৱা তাৰ সি নাপাক মানুহ তেনেকুৱা মানুহ যদি কোৰআন গৰমৰ দিনত ঠাণ্ডা পোৱাৰ কাৰণে যদি উজু কৰে তেনেহ'লে সেই পানী কিন্তু মাউল মুস্তামাল হ'ব ঠিক আছে মনত ৰাখিব তো তাৰপিছত হৈছে যে এতিয়া মাউল মুস্তামাল এতিয়া আমাৰ যে পানী মাউল মুস্তামাল কেতিয়া হ'ব আমি উজু কৰাৰ পিছত ধৰি লওক আমি হাত ধুই আছোঁ ধোৱাৰ পিছত এনেকৈ আহি পানী যেতিয়া ইয়াৰ পৰা তলত পৰিব মানে আমাৰ হাতৰ পৰা যেতিয়া তলত পৰিব তেতিয়া পৰাৰ লগে লগে পানীটো মুস্তামাল হৈ যাব ধৰি লওক মুখ ধুই আছোঁ তো মুখ ধোৱাৰ পিছত যেতিয়া পানী তলত পৰিব সেই পানীটো মুস্তামাল হৈ যাব মানে আমাৰ শৰীৰৰ পৰা যেতিয়া পানীটো তলত নামে ঠিক তেতিয়া মুস্তামাল হৈ যায় তো এতিয়া সৰ্বশেষ 5 নম্বৰ ভাগ হ'ল নাজিছুন মানে এনেকুৱা পানী যি পানী পাকো নহয় আৰু সেই পানী ব্যৱহাৰ কৰি আমি কিবা বস্তু পাক কৰিব নোৱাৰোঁ তো সেই পানী কি সেই পানী তো আমি সকলোৱে জানো যে আমাৰ অসমত বহুতো জায়গাত সৰু সৰু খাল বিল আছে তো কেতিয়াবা এনেকুৱা হৈ যায় যে চকত পানী নাথাকে তো পানী নাইকিয়া হৈ যায় তো সৰু সৰু পুখুৰী যদি থাকে তেনেহ'লে তাতে অলপ পানী থাকে তো এনেকুৱা পানী যি পানী এঠাইতে বহুত কেইদিন ধৰি তাতে আছে আৰু তাৰ লগত আৰু সেই পানীত নাজাসাত মানে বেয়া বস্তু মিহলি হৈ আছে বেয়া বস্তুটো পানীৰ ওপৰত আছে বা নাছে কিন্তু পানীৰ লগত মিহলি আছে হৈ আছে এনেকুৱা পানীক ক'ব 5 নম্বৰ ভাগত আহিব মানে নাজিছুন এই পানী পাকো নহয় আৰু সেই পানী ব্যৱহাৰ কৰি আমি কিবা বস্তু পাক কৰিব নোৱাৰিম এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে যে ডাঙৰ এখন পুখুৰী বা ডাঙৰ এখন বিল তাতে যদি নাজাসাত যদি জহিৰ হয় তেনেহ'লে তাতে কি হ'ব হুকুম কি তো নাজাসাত মানে বেয়া বস্তু যদি পানী যদি এনেকৈ যাই আছে বা ডাঙৰ এটা পুখুৰী তাতে যদি থাকে এই নাজাসাত যদি দেখা যায় তেনেহ'লে এই পানীটো নাজিছ হৈ যাব তো মাউল কাছিৰ আৰু মাউল কালিল মানে সৰু পুখুৰী আৰু ডাঙৰ পুখুৰী এই দুটা কেনেকৈ আপোনালোকে মানিব মানে ডাঙৰ পুখুৰী এনেকুৱা যে তাৰ বহলতা 10 হাত
আৰু তাৰ যে তাৰ লাম্বা মানে তাৰ কিমান দীঘল 10 হাত বহলতা তো বহলতা দীঘল 10 হাত হ'ব লাগিব আৰু তাৰ যে ডিপ মানে তাৰ যে তলত মানে খুদল ইমান হ'ব লাগিব যে আমি যদি হাতেৰে পানী এনেকৈ লওঁ ধৰিলা হ'ল আমি হাতেৰে পানী এনেকৈ যদি উঠাও তেনেহ'লে সেই পুখুৰীৰ তলি দেখা নাযাব বা ধৰি লওক হাউচ এতিয়া হাউচ কি বস্তু মানে উজু কৰাৰ কাৰণে ডাঙৰ এটা পুখুৰীৰ নিচিনা মছজিদৰ কাষত বনায় তো হাউচ যদি বহলতা দীঘল আৰু যদি 10 হাত থাকে আৰু তলত যদি এনেকুৱা অৱস্থা থাকে যে আমি হাতেৰে পানী যদি তুলি লওঁ তেনেহ'লে তাৰ তলি দেখা নাযায় তেনেহ'লে সেইটো হাউজুল কাবিৰ মাউল কাছিৰ ক'ব এতিয়া মাউল কালিল কি যি পানী তাতকৈ মই যে আপোনালোকক মাউল কাছিৰৰ যে বৰ্ণনা দিলোঁ তাতকৈ যি পানী অলপ কম সেই পানী মাউল কালিল বুলি ক'ব তো এতিয়া যে 5 নম্বৰ কিসম যে নাজিস সেই মাউল নাজিসৰ লগত যদি কিবা এটা বস্তু যদি মিহলি হৈ যায় ধৰণৰ পাক বস্তু যেনেকৈ আটা বা এনে ধৰণৰ বেলেগ বস্তু যদি মিহলি হৈ যায় তেনেহ'লে সেই বস্তুটো তৎক্ষণাত হৈ যাব নাজিস হৈ যাব মানে নাজিস পানীৰ লগত যদি বেলেগ বস্তু পাক বস্তু মিহলি হৈ যায় তেনেহ'লে সেই বস্তুটো নাজিস হৈ যায় সেইটো ফিকাল মুয়াসসাৰৰ কথা কৈ আছোঁ তো আপোনালোকে এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে আমি যে ফল খাওঁ বা গছৰ পৰা কেতিয়াবা পানী ওলায় যেনেকৈ আমি সকলোৱে জানো যে খেজুৰ গছৰ পৰা আমি কি জুচ বা ৰস ওলাইখিনি আমি খাওঁ তো সেই পানীৰে সেই ৰসেৰে আমি যদি উজু কৰোঁ তেনেহ'লে উজু হ'বনে নাই তো আমাৰ উলামাসকলে কৈছে যে আমি যদি এনেকুৱা পানীৰে উজু কৰোঁ যি পানী গছৰ পৰা ওলাইছে বা ফলৰ পৰা বাহিৰ হৈছে তেনেহ'লে সেই উজু শুদ্ধ নহ'ব মানে উজুটো শুদ্ধ নহয় আৰু এনেকুৱা পানী যি পানী মানে পানীৰ যেটো সিফাত সেইটোৰ পৰা বাহিৰ ওলাই গৈছে মানে চব্জি বা জুচটো আমি সকলোৱে জানো তো সেইবিলাক জুচেৰে যদি আমি উজু কৰোঁ তেনেহ'লে উজু নহয় ঠিক আছে সেইটোতো কোনেওতো নকৰে তথাপি এনেই আপোনালোকক জনাৰ কাৰণে বা আপোনালোকক জ্ঞান দিয়াৰ কাৰণে মই কৈ আছোঁ ঠিক আছে তো এতিয়া এনেকুৱা পানীৰ হুকুম যি পানীৰ লগত বেলেগ বস্তু মিলিছে কিন্তু বস্তুটো তহি বা পাক বস্তু মিহলি হৈছে এনেকুৱা পানীৰ হুকুম তো কৈছে যে পানীৰ লগত যদি চাবোন বা আটা এনেকুৱা ধৰণৰ বস্তু পাক বস্তু যদি মিহলি হৈ যায় তেনেহ'লে সেই পানী পাক আৰু সেই পানীৰে আমি উজু বা বেলেগ কাম কৰিব পাৰিম কিন্তু এটা কথা লক্ষ্য ৰাখিব যাতে বেছি নহয় মানে এনেকুৱা যদি পানীৰ লগত আটা এনেকুৱা মিহলি হৈছে যাতে আমি পানীতে দেখাই নাযায় তো তেতিয়া তাৰ শুদ্ধ নহ'ব ঠিক আছে আৰু এনেকুৱা পানী যি পানীৰ লগত বেলেগ বস্তু মিহলি হৈছে আৰু পানীৰ যেটো সিফাত মানে পানীৰ সিফাত কি আমি সকলোৱে জানো যে পানী কি হৈ যায় বৈ হৈ যায় মানে আমি যদি পানী যদি ঢালি দিওঁ তেনেহ'লে যিফালে অলপ তল জায়গা পাব সেইফালে যাই থাকিব তো সেইটো হ'ল পানীৰ এটা ধৰ্ম বা পানীৰ এটা সিফাত তো এনেকুৱা বস্তু পানীৰ লগত মিহলি হৈছে যে সেই পানীৰ যেটো সিফাত সেই সিফাতৰ পৰা পানীটো বাহিৰ ওলাই গৈছে মানে পানী যদি আমি যদি সেই বস্তুটো যদি মিহলি হোৱা বস্তুটো যদি আমি ঢালি দিওঁ তলত তেনেহ'লে বৈ নাযায় তো তেতিয়া সেই পানীৰ যদি আমি উজু কৰোঁ বা কিবা বস্তু পাক কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেই বস্তু শুদ্ধ নহ'ব বা পাক নহ'ব আমাৰ উজু শুদ্ধ নহ'ব আৰু এনেকুৱা পানীৰ লগত যদি এনেকুৱা বস্তু মিহলি হৈ যায় যেনেকুৱা গছৰ পাত আমি জানো যে বহুতো আমাৰ অসমত বহুতো ফিচাৰী আছে বা বহুতো পুখুৰী আছে খাল বিল বহুত আছে কিন্তু তাতেতো আমি সকলোৱে জানো যে কাষেদি গছনি আছে তো গছৰ পাত সকলো সময়ত পৰি থাকে তো আমি কিমান চাফ কৰিম তো এনেকুৱা বস্তু যদি সকলো সময়ত পৰি থাকে তেনেহ'লে সেই পানীটো পাক থাকিব আৰু আপোনালোকে
সেই পানী দি উজু কৰিব পাৰিব ঠিক আছে আৰু পানীৰ লগত যদি এনেকুৱা বস্তু মিহলি হৈ যায় আৰু পানীৰ লগত যদি এনেকুৱা বস্তু মিহলি হৈ যায় যি বস্তুৰ দুটা সিফাত যেনেকুৱা গাখীৰ মানে কি সেইটো তাতে যদি আমি অলপ পান কৰোঁ তেনেহ'লে টেষ্ট লাগিব অলপ ঠিক আছে আৰু তাৰ ৰংটো কি বগা তেনেকৈ দুটা সিফাত বা তিনিটা সিফাত যদি পানীৰ লগত তেনেকুৱা মিহলি হৈ যায় তেনেহ'লে সেই পানীটো মাগলুব মানে সেই পানীৰ লগত বস্তুটো মিহলি হৈ কিনে সেই বস্তুটো বেছি হৈ যাব আৰু সেই পানীৰে উজু শুদ্ধ নহ'ব মানে উজু সেই পানীৰে উজু কৰা জায়েজ নহয় লা ইয়াজুজ আৰু এনেকুৱা বস্তু যদি পানীৰ লগত মিহলি হৈ যায় যি যাৰ কোনো সিফাত নাই যেনেকুৱা আমি জানো যে মাউন মুস্তামাল বা গোলাপৰ পানী মানে গোলাপ জল বুলি যে কওঁ এনেকুৱা বস্তু যদি পানীৰ লগত মিহলি হৈ যায় তেনেহ'লে সেইটো আমি ওজন কৰিব লাগিব যে যদি 2 লিটাৰ মানে 2 লিটাৰ মাউল মুস্তামাল যদি 1 লিটাৰৰ ভাল পানী বা মাউল মুতলাকৰ লগত যদি মিহলি হৈ যায় তেনেহ'লে সেই পানীটো মাউল মুস্তামালৰ হিচাপত হুকুম হ'ব মানে সেই পানীটো মাউল মুস্তামাল হৈ যাব আৰু 2 লিটাৰ যদি মাউল মুতলাক থাকে আৰু 1 লিটাৰ যদি মাউল মুস্তামাল থাকে তেনেহ'লে সেই পানীটো মাউল মুতলাকৰ হুকুমত আহিব তো মানে সেইটো আপোনালোকে ধৰি ল'ব যে কোনটো পানী বেছি আছে মাউল মুস্তামাল বেছি আছে না মাউল মুতলাক বেছি আছে যিটো বেছি আছে সেই বেছিটোৰ ওপৰত হুকুম লগোৱা হ'ব তো এতিয়া আমি আপোনালোকৰ ওচৰত কম যে আহকামুছৰ মানে এনেকুৱা পানী যি পানীয়ে কোনো এটা সৰু সৰু জীৱ জন্তু বা কেতিয়াবা মানুহে অলপ পান কৰি থাকে তো পান কৰাৰ পিছত এই পানীটো কি হৈ যায় ঝুটা হৈ যায় তো সেই পানীৰ হুকুম কি সেই পানী যদি আমি ব্যৱহাৰ কৰোঁ উজু কৰাৰ কাৰণে বা কিবা এটা বস্তু পাক কৰাৰ কাৰণে যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে বস্তুটো পাক হ'বনে নাই তো ইয়াৰ বিষয়ে আলোচনা কৰিম তো এনে এতিয়া চুৰ কি ঝুটা কি এনেকুৱা পানী যি পানী এটা থালিত বা এটা বাল্টিত আছিল তাৰ পৰা কোনো এটা জন্তুৱে বা কোনো এজন মানুহে পান কৰিছে অলপ মানে খাই পেলাইছে তো বাকীখিনি তাতে আছে তো সেই পানীক ঝুটা বুলি ক'ব তো সেই পানীৰ হুকুম কি এতিয়া আমি আপোনালোকক কৈ দিম তো তাতে বহুত ধৰণৰ হুকুম মানে বহুত ধৰণৰ জানোৱাৰ আছে জন্তু জীৱ জন্তু আছে তো সেই সিহঁতৰ হিচাপত হুকুম লগোৱা হ'ব এতিয়া আমি যদি কথা কওঁ যে কোনো এজন মানুহে যদি তাৰ পৰা যদি পানী খাই পেলায় তেনেহ'লে সেই পানীটো পাক আৰু আমি সেই পানীৰ উজু কৰাৰ কাৰণে বা কিবা এটা বস্তু পাক কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম তো এতিয়া এনেকুৱা পানী যি পানী অলপ মেকুৰী অলপ খাই পেলাইছে মানে থালিত আছিল বা বাল্টিত আছিল তো ঘৰতো মেকুৰী থাকে ঘৰচীয়া তো মেকুৰী অলপ খাই পেলাইছে তো সেই পানীৰে পাক কিন্তু উজু কৰা কি মাকৰু মানে বেলেগ পানী যদি সেই পানী বাদ দি যদি বেলেগ পানী যদি ভাল পানী বা মাউল মুতলাক যদি আমাৰ ওচৰত থাকে তেনেহ'লে আমি মাউল মুতলাক দি উজু কৰিম সেই পানী ব্যৱহাৰ নকৰিম কিয়নো সেই পানী দি কৰিলে শুদ্ধ হ'ব কিন্তু মাকৰু আৰু মাউল মুতলাক দি যদি আমি কৰোঁ তেনেহ'লে মাকৰু নহয় একেবাৰে শুদ্ধ হৈ থাকিব তাৰপিছত আছে যে এনেকুৱা পানী যি পানীৰ পৰা গা ধোৱা বা ঘোঁৰা এনেকুৱা যিবিলাক জীৱ জন্তু আছে সেই জীৱ জন্তু পানী অলপ খাইছে তো সেই পানী পাক কিন্তু সেই পানীৰে যদি আমি উজু কৰোঁ বা কিবা এটা বস্তু পাক কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেহ'লে বস্তুটো পাক হ'বনে নাই তাতে ডাউট আছে মই আগতে যে কৈছিলোঁ ঠিক তেনেদৰে ইয়াতেও সেই কামটো কৰিব মানে সেই পানীৰে উজু কৰিব তাৰপিছত তায়াম্মুম কৰিব আগতে মই ঠিক আগতে যেনেকুৱা কৈছিলোঁ ঠিক তেনেদৰে মানে আপুনি যদি তায়াম্মুম আগত কৰে উজু পিছত কৰে ঠিক আৰু যদি উজু আগত কৰে তায়াম্মুম পিছত কৰে তথাপি শুদ্ধ মানে দুটা কৰিব লাগিব কিন্তু কোনটো আগত কৰিব সেইটো আপোনাৰ ইচ্ছা আৰু
এনেকুৱা পানী যি পানীয়ে গাহৰিয়ে পান কৰিছে। তো আমি সকলোৱে জানো যে গাহৰি নাজাস বস্তু মানে নাপাক জন্তু, সেইটো যদি কোনো পানী যদি পান কৰে তেনেহ'লে সেই পানীটো নাপাক হৈ যাব। সেই পানী আমি কোনো বস্তু পাক কৰাৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰি, উজু কৰাৰ কাৰণেও ব্যৱহাৰ কৰিব নোৱাৰি। তো এতিয়া আমি আপোনালোকক ক'ম যে আমাৰ অসমৰ বহুত মানুহৰ ঘৰত কি ব্যৱহাৰ কৰে? কুঁৱা। মানে পানী তোলাৰ কাৰণে বহুত মানুহে কুঁৱা ব্যৱহাৰ কৰে। তো কুঁৱাৰ পানীৰ হুকুম কি? মানে বহুত কেতিয়াবা জীৱ জন্তু কুঁৱাত মৰা পোৱা যায়। তো তেতিয়া আমি কি কৰিম পানীটো পাক কৰাৰ কাৰণে, তাৰ বিষয়ে আলোচনা কৰিম। তো আজ আমাৰ এই প্ৰথম এপিছডৰ সেইটো ভাগে সেইটো বিষয়ে একেবাৰে শেষ বিষয়, ঠিক আছে? তো এনেকুৱা কুঁৱা যি কুঁৱাত অলপ পৰিছে, মানে যেনেকুৱা ৰক্ত, মানুহৰ ৰক্ত বা মদৰ অলপ ফুটা পৰিছে। তো এনেকুৱা কুঁৱাত যদি পৰি থাকে তেনেহ'লে মানে সেইবিলাক নাজিজ বস্তু, মানে সেইবিলাক পাক নহয়। সেইবিলাক যদি কোনো এটা বস্তুৰ লগত মিহলি হৈ যায় তেনেহ'লে সেই বস্তুটোৱে নাপাক হৈ যায়। তো কুঁৱাত যদি এনেকুৱা বস্তু পৰে, মানে যদি মানুহৰ ৰক্ত যদি কুঁৱাত পৰে বা মদৰ যদি অলপ অংশ যদি কুঁৱাত পৰে তেনেহ'লে কুঁৱাত যিমান পানী আছে সকলো পানী উঠাব লাগিব, আৰু সেইটো উঠোৱা কি ৱাজিব। এতিয়া মই যে আগতে আপোনালোকক কৈছিলোঁ যে গাহৰি কি নাপাক বস্তু। এতিয়া ধৰি লোৱা হ'ল গাহৰি যদি কুঁৱাত পৰি যায়, আৰু গাহৰি যদি কুঁৱাত পৰাৰ পিছত যদি সেইটো মানুহে উঠোৱায়, আৰু উঠোৱাৰ সময়ত সি যদি জীয়াই থাকে বা মৰি থাকে তাতে কোনো পাৰ্থক্য নাই, কিন্তু গাহৰি কুঁৱাত পৰাৰ লগে লগে পানীটো নাপাক হৈ যাব, ঠিক আছে? তো গাহৰি উঠোৱাৰ পিছত তাতে কুঁৱাৰ যিমান পানী আছে সকলো পানী আমি উঠাব লাগিব, তাৰপিছতে কুঁৱাৰ পানী পাক হ'ব, নহ'লে কুঁৱাৰ পানী পাক নহয়। আৰু কুঁৱাত যদি এনেকুৱা ধৰি লোৱা হ'ল মানুহ, মানে সৰু সৰু ল'ৰা যে কেতিয়াবা পানী উঠোৱাৰ সময়ত কুঁৱাত পৰি যায়, বা ডাঙৰ মানুহো পৰিব পাৰে, সেইটোতো অসম্ভৱ নহয়। তো তেতিয়া আমি কি কৰিম? তেতিয়া মানুহ যদি উঠোৱাৰ সময়ত যদি জীয়াই থাকে তেনেহ'লে পানীটো নাপাক নহয়, পানীটো পাক থাকিব। আৰু এনেকুৱা জীৱ জন্তু যদি কুঁৱাত পৰে, যেনেকুৱা গাধ বা ডাঙৰ ঈগল যদি কুঁৱাত পৰে, কুঁৱাত পৰাৰ সময়ত তাৰ শৰীৰত যদি নাজাসাতৰ কোনো যদি চিহ্ন নাথাকে, মানে তাৰ শৰীৰত কোনো নাজাসাতৰ চিহ্ন নাই, তেনেহ'লে আৰু সি উঠোৱাৰ সময়ত যদি সি জীয়াই থাকে তেনেহ'লে সেই পানীটো কেতিয়াও নাপাক নহয়, পানীটো পাকেই থাকিব। আৰু মানে লোৱাব, মানে আমাৰ থুক, তো এনেকুৱা জীৱ জন্তুৰ যে লোৱাব যদি কুঁৱাত পৰে তেনেহ'লে সেইটো চোৰ যি হুকুম, মানে পানী পান কৰিলে ঝুটা যি হুকুম, সেই হুকুমত সেইটো থাকিব। মানে লোৱাবৰ আৰু চোৱাৰৰ হুকুম দুটা একে। আৰু এনেকুৱা জীৱ জন্তু যদি কুঁৱাত পৰে যাৰ কোনো ৰক্ত নাই, যেনেকুৱা আমি জানিব পাৰোঁ যে বিচ্ছু, তাৰ কোনো কি ৰক্ত আছে? ৰক্ত নাই। তো এনেকুৱা জীৱ জন্তু যদি কুঁৱাত পৰে তেনেহ'লে পানীটো কেতিয়াও নাপাক নহয়, পাকে থাকিব। আৰু এনেকুৱা জীৱ জন্তু যি পানীতে জন্মগ্ৰহণ কৰে আৰু পানীতে জীয়াই থাকে, তো এনেকুৱা জীৱ জন্তু যদি পানীত পৰে, কুঁৱাত পৰাৰ পিছত যদি মৰি যায়, যেনেকুৱা আপোনালোকে উদাহৰণ হিচাপে ধৰিব পাৰিব যে মাছটো আমি সকলোৱে জানো পানীতে থাকে, পানীতে সি জন্মগ্ৰহণ কৰে। তো মাছ যদি কুঁৱাত মৰি যায় তেনেহ'লে কুঁৱাৰ পানী নাপাক নহয়, পাকে থাকিব। আৰু এনেকুৱা জীৱ জন্তু যেনেকুৱা ডাঙৰ জীৱ জন্তু যেনেকুৱা কুকুৰ বা মানুহ এজন যদি কুঁৱাত যদি মৰি থাকে, আৰু মৰাৰ পিছত মানে ফাটি যোৱাৰ আগতে যদি তাক যদি সেই জীৱ জন্তুক যদি কুঁৱাৰ পৰা যদি বাহিৰ কৰে তেনেহ'লে সেই পানীটো নাপাক হৈ যাব,
আৰু তাৰ পৰা আমি পানী উঠাব লাগিব মানে কুৱাৰ পৰা পানীটো উঠাই বাহিৰত পেলাই দিব লাগিব তো ইমান সময় ধৰি যে মই আপোনালোক কৈ আছো যে কুৱাৰ গোটেই পানী উঠাব লাগিব তো কুৱাৰ যে গোটেই পানী উঠোৱা এইটো তো সম্ভৱ কথা নহয় মানে আমি যিমান পানী উঠাই থাকিম সিমান পানী তলৰ পৰা আহি থাকিব ঠিক আছে তো তাৰ কাৰণে আমাৰ উলামাসকলে কৈছে যে আমি যে গাঁৱত যে বাল্টি ব্যৱহাৰ কৰোঁ তো মাছবাগৰ গাঁৱত যে ব্যৱহাৰ কৰা মাছবাগৰ বাল্টি ল'ব লাগিব আৰু সেই বাল্টিৰে 200 মান বাল্টি আমি কুৱাৰ পৰা উঠাব লাগিব মানে 200 বাল্টি কুৱাৰ পৰা যদি আমি উঠাই যদি পেলাই দিওঁ তেনেহ'লে সেই কুৱাৰ পানী পাক হৈ যাব আৰু লগে লগে আমি বাল্টি বা কুৱাৰ ৰছী জাল আছে যে এইবিলাক বস্তু পাক হৈ যাব এতিয়া কুৱাত যদি এনেকুৱা বস্তু যদি মৰি থাকে যেনেকুৱা মেকুৰী বা কুকুৰা এনেকুৱা ধৰণৰ বস্তু যদি কুৱাত যদি মৰি থাকে তেনেহ'লে তাৰ পৰা আমি 40 বাল্টি পানী উঠাব লাগিব ঠিক আছে আৰু কুৱাত যদি এনেকুৱা ধৰণৰ বস্তু যদি মৰি থাকে যি বস্তু যেনেকুৱা চৰাই তাৰপিছত নিগনি এনেকুৱা ধৰণৰ বস্তু যদি কুৱাৰ যদি মৰি থাকে তেনেহ'লে তাৰ পৰা আমি 20 বাল্টি উঠালে সেই কুৱা পাক হৈ যাব বা কুৱাৰ পানীটো পাক হৈ যাব ঠিক আছে তো ইমানখিনিয়ে তো আজিৰ কাৰণে ইমানখিনি থাকিল তো আপোনালোকৰ যদি কিবা যদি অসুবিধা কিবা যদি ডাউট থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি ক'ব পাৰিব আৰু তাতে আপোনালোকক প্ৰশ্ন আৰু উত্তৰৰ কাৰণে এটা অপশ্যন থাকিব ঠিক আছে তাতে যাই আপোনালোকে প্ৰশ্ন কৰিব পাৰিব যি ধৰণৰ ফিকা বা ব্যৱহাৰ শাস্ত্ৰৰ ওপৰত আপোনালোকে যি ধৰণৰ প্ৰশ্ন আছে আপোনালোকে তাতে কৰিব পাৰিব ইনশাআল্লাহ আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ ওচৰত দিয়াৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে তো আজিৰ কাৰণে ইমানখিনি সামৰি মাৰিছোঁ ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু